আপোনালোকৰ মোৰ চেনেল ঋতুমণি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম স্বাধীনতা দিৱস উপলক্ষে আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি যাব ওলাইছোঁ লাইট লুম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰক। এতিয়া আমি গৈ আছোঁ। ফ্ৰেণ্ডছ দেখিছেনে চবেই পতাকা গৈছে, ইমান ভাল লাগিছে দেখিয়ে। পিছে আমিও লগাই লৈছোঁ দেই বাইকত পতাকা। ফ্ৰেণ্ডছ আমি মানে গৈ থাকোঁতে ডিচিশ্যনটো চেঞ্জ হ'ল। বাকীবোৰে ক'লে যে আমি চাওদং ৱাটাৰফলছ চাব যাম। চ' লাইট লুম যোৱা নহ'ল। আপোনালোকক প্ৰথমতে কৈছোঁ যে লাইট লুম যাম বুলি, বাট যোৱা নহ'ল, তাৰ বাবে চৰি। বাট যেতিয়া যাওঁ লাইট লুম আপোনালোকক ভালকৈ ভিডিঅ' বনাই আপোনালোকক দেখাম। চ' এতিয়া চাওঁ ব'লক আমি ৱাটাৰফলছ। ডেঞ্জাৰ ৰাস্তা হয় দেই। আচলতে কি হৈছিল জানেনে, মই আধাতে গৈ থাকোঁতে আধাতে ইমান ভয় লাগিছে। মই কৈছোঁ যে মই যাব নোৱাৰোঁ, আৰু তথাপিও ক'লে যে একো নাই ব'লা। গ'লোঁ, বাট বহুত ভয় লাগিছিলে দেই। এয়া লাখুটি লৈ লৈ আহি আছে। আচলতে ওপৰতে লাখুটি দিছিল। আমি কৈছোঁ নাই আমি পাৰিম যাব, আমাক লাখুটি নালাগে। কিন্তু আচলতে ভুল হ'ল, লাখুটি নোহোৱাকৈ একেবাৰে যাবই নোৱাৰে, বহুত ভয় লাগি যায়। যাব কি খাই আছ চিপছ আমি যিটো টাইমত আহি পাইছিলোঁ ধুনীয়া টাইম আছিলে তাৰে পিছত দুখন বাছৰ মানুহ সোমাই গ'ল নাই বললেও 30 জনকে চাই যাব